তলাতল ঘৰলৈ আহিছোঁ আমি এতিয়া ওয়েলকাম বেক টু আৱাৰ চেনেল যদি আপুনি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ওয়েলকাম বেক টু আৱাৰ চেনেল আৰু যদি আপোনালোকে মোৰ ভিউৱাৰ্ছ হয় তেতিয়াহ'লে ওয়েলকাম টু মাই চেনেল আজি মই শিৱদৌললৈ যাবলৈ ওলাইছোঁ শিৱদৌলত কি হয় কি সকলোবোৰ দেখুৱাই থাকিম আপোনালোকে মোৰ লগতে আপোনালোকেও উপভোগ কৰকচোন চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক অলপ স্কিপ নকৰাকৈ ট্ৰেইন আহিব এতিয়া 5:20 হৈছে 6টা বজাত ট্ৰেইন আছে এতিয়া ট্ৰেইন অহাৰ পিছত লগ পাই আছোঁ চাই থাককচোন আপোনালোকে সম্পূৰ্ণকৈ দেই অৱশেষত ট্ৰেইন আহি পালেহি শিৱসাগৰলৈ যাবলৈ যাবলৈ ট্ৰেইনৰ পৰা নামিলোঁ এতিয়া টুকটুকিত যাম এতিয়া আমি শিৱদৌললৈ গৈ আছোঁ টমটমত ট্ৰেইন ষ্টেচনৰ পৰা ওলাই পেলাই শিৱদৌললৈ অভিমুখে এয়া গৈ আছোঁ টমটমত এয়া গৈ আছোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক অলপো স্কিপ নকৰাকৈ ভক্তিমূলক গায়ন বাজি থকাৰ বাবে মই ভইচ অভাৰকৈ দিছোঁ এতিয়া মই শিৱদৌললৈ সোমাই গৈছোঁ মানুহৰ সমাগম দেখিব পাৰিছে আপোনালোকে শিৱৰাত্ৰিৰ দিনাখন শিৱদৌললৈ ভক্তগণ বহুত দূৰণিৰ পৰা আহে এয়া মই শিৱদৌলত চাকি জ্বলাবৰ বাবে গৈ আছোঁ বহুত ভাল লাগে গৈ এয়া মই এতিয়া শাৰী পাতি গৈ আছোঁ মানুহে সমাগম দেখিছে বহুত পৰিপাটি তাত বহুত ধুনীয়াকৈ সজায় সেইকাৰণে বহুত দূৰণিৰ পৰা মানুহ আহে তালৈ এয়া সুন্দৰ পৰিৱেশ এয়া শিৱ বাবাক ধুনীয়াকৈ সজাইছে ৰাতি আৰু ধুনীয়া সুন্দৰ দৃশ্য হ'লহেঁতেন ইয়াত পুৰা লাইট জ্বলি যায় ৰাতি হ'লে এয়া আমাৰ শিৱসাগৰৰ শিৱদৌল ইয়াত বন্তি প্ৰজ্বলন কৰিবৰ বাবে ধুনীয়াকৈ তেওঁলোকে ব্যৱস্থা কৰি দিছে চাকি জ্বলাবৰ বাবে নিউজ টাইপৰ মানুহ আহিছে তালৈ এতিয়া মই চাকি জ্বলাম চাকি গছ জ্বলাই পেলাই মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ মনেৰে বিচৰা সকলো বস্তু যেন সুকলমে পাওঁ সেয়াই ভগৱানৰ ওচৰত আৰাধনা কৰিছোঁ এতিয়া মই ধূপ জ্বলাব লৈছোঁ মানুহৰ ভিৰ দেখিব পাৰিছে ইমান সুন্দৰকৈ পৰিপাটিকৈ তেওঁলোকে ব্যৱস্থা কৰিছে চাকি জ্বলাবৰ কাৰণে যাতে একো বিপদ নহয় ধুনীয়াকৈ আপোনালোকে চাকি গছ জ্বলাবৰ বাবে ব্যৱস্থা কৰি দিছে এফালে শিৱদৌল আছে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ধূপ লগাই পেলাই जवान बना हम
শিৱদৌল মেলা এইবিলাক চাই দেখকচোন এইটো দেখক এইটো ক'ৰ পৰা আহিছে আপুনি বৰপেটা সবাই 150 নি এইটো ফিক্স নি ফিক্স বহুত দাম কৰিছে নহয় বেগটো এটো কি বেগ এটো সৰু হে 100 ল'ব আৰু দামত কম নাই 150 বহুত হৈছে ফুলবিলাক ভাল হ'ব হয় না সেইটো কেনেকুৱা সেইটো সেই দামটো আৰু ৰঙাটো ক'ৰ পৰা আহিছে আপোনালোক ভাল লাগিছে গুৱাহাটী ৰঙটো ভাল লাগিছে না এইটো নেগোচিয়েবল নহয় নি কম দাম নকৰে নেকি অলপ কমাই 300 মই ফুল ফুল এপাল এই ফুলি কেনেকে দাদা ফুলি কেনেকে ভিতৰত তোমা ফুলি কেনেকে এইবিলাক মানে কম বেছ নাই নেকি বাকিবিলাকত পানী খিনি দিয়া জেগাটো পানী মানুহ বেছি তাত পানী দিব নোৱাৰি আপুনি বহুত সময় লাগে গাঁত দিব নোৱাৰে আপুনি বহুত সময়ত লাইন দিব লাগিব নোৱাৰে আপোনাৰ পিছবেলা 6টামান বাজি যাবগৈ এতিয়া পাত দিলে মানুহে মানে ধৰি ল'ব 6টা দাম চুবু কেনেকে 200 ফিক্স ৰেট নেকি দাদা এইটো কিমান কম নহ'বনে ৰঙা কম দাম মাৰি দিম 5 দিছিলা 10 টকা ল'লেও উপায় ৰঙা পেন দাম হা 100 আমি ঘৰ দিও ন ঐ এইটো কেনেকে এই কি সিঙ্গা বনোৱা কেটকা 10 টকা ইয়াকে ডাঙৰ নাই একে ডাঙৰ আছে ডাঙৰ নাই একে ডাঙৰ নাপায় নি এটা ডিজাইন আছে এটা বালুচা নি এই বালেটা ফৰা ললে এইটো ভাল নহয় মানে ভাল দুটা দিওক কেনেকে বস্তু আছে এইবোৰ সব কি 100 নি ক'বা আহিছে আপুনি ক'বা আহিছে বৰপেটা হা বৰপেটা বহুত বাইছ লবি নি এনেকুৱা আছে এইবোৰ সব 100 ন আৰু এইবোৰ কেনেকে এইবোৰ নালাগে দেখা এইটো কোন চলি নিব এই মেচিন বনাই না এইটো মানে মেচিনটো দেখুৱা আপোনালোক ক'ৰ পৰা আহিছে নগাঁও এইটো মেচিনটো বনি যায় ন হেৰি বনাই এইটো বনাইছে ৰঙাটো কিহেদি হয় নি আৰু কালাৰ দি দিয়ে সকলোলৈ আচাৰ দিয়ক 20 টকা ভালে কাম বুলি কৈছে যে আমি খাবলৈ ইচ্ছা নাই এইটো দিয়ক এইটো দিব ভালকৈ বনাই দিব ভালকৈ দিব যে মানে ক'ৰ পৰা আহিছে আপুনি
ডিমাপুৰ নিমখ অকণমান দিয়ক ক'লা আগত যা তলাতল ঘৰলৈ আহিছোঁ আমি এতিয়া তলাতল ঘৰলৈ আহিছোঁ শিৱদৌলৰ পৰা আহি পেলাই তলাতল ঘৰলৈ আহি আছোঁ তলাতল ঘৰৰ সুন্দৰ পৰিৱেশ দেখিছে শিৱদৌলৰ পৰা আহি পেলাই এয়া তলাতল ঘৰলৈ সোমাই আহিছোঁ এজনত 25 টকাকৈ লয় ইয়াত সোমাবলৈ হ'লে চাওক এয়া ইমান সুন্দৰ চাওক এয়া ইমান সুন্দৰ এয়া এয়া এনেদৰে ভিতৰলৈ সোমাই যাওঁ সেইয়া তলাতল ঘৰৰ ভিতৰত এয়া এয়া কিবা বনাই আছে সুন্দৰ পৰিৱেশ এতিয়া ওপৰলৈ উঠি গৈছোঁ তামাম গৰম শিৱসাগৰ আহিম তলাতল ঘৰ ৰংঘৰ নাচাওঁ সেয়া কেনেকৈ হ'ব নহয় জানো আছে বহুত মনোমোহা পৰিৱেশ ওপৰ পাই গ'লোহি ওপৰ পাই পেলাই পৰিৱেশটো চাওক মানুহৰ সমাগম দেখিব পাৰিছে ইমান মানুহৰ ভিৰ এয়া আকৌ নতুনকৈ কিবা বনাব সেইকাৰণে ইটা বালি পেলাই থৈছে শিৱসাগৰ আহিলে তলাতল ঘৰত এপাক সোমাই যাব পাৰে এজনৰ টিকেটৰ দাম 25 টকাকৈ এনেদৰে উঠি আহিব খটখটি হেৰাই যাবই ৱাও Bisa kalau sana, bangun je. Baca macam mana? এতিয়া তলাতল ঘৰৰ পৰা ওলাই দিওঁ আৰু বহুত ইমান সুন্দৰ পৰিৱেশ তলাতল ঘৰটো আপোনালোকে দেখিছে আমি মেলি পুৰা অৱস্থা বেয়া তা ওলাই যাওঁ আৰু সেইটো তলাতল ঘৰ পুৰা মানুহৰ ভিৰ
মানুহৰ ভিৰ দেখিছে শিৱৰাত্ৰিৰ দিনাখন মানুহে সকলোৱে চাবলৈ আহিছে শিৱসাগৰ আহিলে তলাতল ঘৰ আহিবই কিন্তু বাৰে বাৰে কৈছোঁ বহুত ভাল লগা পৰিৱেশ দেখিছে আকৌ কৈছোঁ প্ৰথমবাৰ যদি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিছোঁ শিৱদৌলৰ পৰা ওলালোঁ শিৱদৌলৰ পৰা ওলাই পেলাই এতিয়া শিৱসাগৰত টাউন ষ্টেচনত ৰখি আছোঁ যোৰহাটৰ অভিমুখে যাবৰ বাবে এয়া মোৰ ভণ্টি হয় হেল্ল' কিবা এটা কৈ দিয়া এয়া আমাৰ বাৰ চেনেল হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব চবেই চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ এয়া যোৰহাট টাউন পাই গ'লোহি গোটেই দিনটো টায়াৰ্ড বাবে মই আৰু ভিডিঅ' কৰিব নোৱাৰিম ইমানতে ভিডিঅ'টো সামৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ